हेलो एवरीवन आशा করছি সকলে ভালো আছে আজি ফ্রাইড বেঙ্গল ভর্তা বনাইছো প্ৰথমতে কাটি ৰখা বেঙেনাখিনিত নিমখ হালধি দি অকণমান টাইম ৰাখি ল'লোঁ। তাৰ পাছত পিঁয়াজ টমেটো কেঁচা জলকীয়া কাটি মেলি এই বেঙেনাখিনি অকণমান তেলত ৰঙা হোৱাৰ নিচিনা ফ্ৰাই কৰি ৰাখিলোঁ। তাৰপিছত ভজা তেলখিনিতে শুকান জলকীয়া তেজপাত বগা জিৰা চম্বাৰ দি পিঁয়াজখিনি দি লওঁ। পিঁয়াজখিনি অকণমান হোৱাৰ পাছত টমেটো আৰু কেঁচা জলকীয়া কাটি ৰখা দি দিলোঁ। এইবোৰ হোৱাৰ পাছতে ইয়াতে নিমখ হালধি দি মই যিখিনি মছলা বগা জিৰাৰ গুড়ি তাৰপিছত ধনিয়াৰ গুড়ি ৰেড চিলি আৰু গৰম মছলা দি দিলোঁ। এইখিনি অকণমান হোৱাৰ পাছতে ফ্ৰাই কৰি ৰখা বেঙেনাখিনি দি অকণমান লৰাচৰা কৰি নমাই দিলে হৈ গ'ল আমাৰ ফ্ৰাইড বেংগন ভৰ্তা।